4টা বজাতে ডাকি তুলি দিবি হা মোক ধৰুৱা যাম আৰু তাই সেই মোক পুৰা ডাইলগ মাৰিল বোলে ৰাতি 4টা বজাতে ডাকি দিবি মই ৰাতি 4টা বজাত নহয় 5টা বজাত ডাকালো 5টা বজাত ডাকালো তাই কয় তই যা মই নাযাওঁ আহিলোঁ সকালে মৰ্ণিং ৱাক কৰে আৰু আমাৰ মা একলা একলা চাহ বনাই খাল একদম ৰাতিপুৱা এইকেইটাকতো পুৰা দিবই লাগিব সেইটো কম্পালচাৰী নহ'লে ক'তো নাযায় গোটেই ঘৰতে থাকিব গোটেই ঘৰত সোমাং কৰে থাকিব মানুহটো পূবফালে মুখ হৈ ঘুমাই তাৰপিছত ৰাতি ঘূৰ্তে গোটেই উত্তৰৰ পৰা দক্ষিণ পূবৰ পৰা পশ্চিম তাৰ বৌ হৈছে জগাবা তাক তাই বোলে নুঠে চবতকে বেছি দুখ লগা কথা হ'ল আমাৰ চুনুক মানে মই বিচনা আনি দিব পৰা নাই তাই মাটিতে ঘুমাই কিন্তু অতি সোনকালে আনিম বুলি ভাবি আছো আৰু তাৰ বৌ ধৰছে তাক লাঠি সকালে টাং খাই উঠা মানুহ ধৰছে ৰাতিপুৱাতে উঠি কম্পিউটাৰ টিপিবা কি ওলাব তাইহে বুজি পায় আৰু মই বুজি নাপাওঁ সিগতো বেলেগ কাম নহয় সিগতো তাৰ মুখ জ্বলোৱাৰে কাম মানে ৰাতিপুৱা একদম উঠি 6টা 6:30 মান 6:30 হোৱা নাই বোধহয় বৰ্তমান কেইটা হ'ল 10টা 6:18 এই ৰাতিপুৱাতে যদি গান লগাই মানুহ কি ক'ব আমাৰ চুনু মানে এই যে কৈছো সকৰ্ম নকৰিলে অকৰ্ম কৰে মানে কাম মানে তাই কোনো দিনত নাচাৰে এইফালে মুখে ধোৱা নাই তাই বহিল কম্পিউটাৰত চুনু আৰু মোৰ অৱস্থা আমাক চেৰিয়া নিজেও লাগি গেলি নেকি আৰু এলা ধুবা লাগিব মোক আৰু চুনুৰ ব্ৰাছ নাই ডাইৰেক্ট হাতে দিয়ে মাজে আৰু মই ব্ৰাছ দিয়ে মাজং মানে একটাই পাৰ্থক্য তাৰ তাতে মানে চুলি না বস্তুটো নাই আৰু মোৰতে আছে সেইকাৰণে আমাৰ চুনুৰ দাঁতকেইটা ভালে আছে বৰ্তমান আৰু মোৰ দাঁতকেইটা একেবাৰে নাই আজিকালি চুনু কেমেৰাত ওলাব লাজ পোৱা হৈছে তাৰ কাৰণ কি মানে ওলাব নেদে চুনুটো মৰব তাৰ লগতে মোকো মাৰিব তাই বোলে ডাং খাল আৰু তাই কিবা কিবি ক'ব লাগছে তাৰ বুক মানে আৰু তাত ডাং খাৰ মন আছে ৰাতিপুৱা যে ডাং খাইছে তাৰ মানে শান্তি হোৱা নাই হয় না চুনু চুনু শান্তি হোৱা নাই ৰাতিপুৱা ডাংখিনি শান্তি হোৱা নাই বোলে শান্তি হোৱা নাই বোলে ডাংখিনি শান্তি হোৱা নাই বোলে কিয় তই একলে যাব নাপাৰিছ তাকো লগ লাগে একলে যাব নাপায় আৰু আটা হৰ ধৰিলে গেছিলুং কালি পুখুৰীত আৰু আহিলুং অহাৰ পাছত দেখা পালোঁ আমাৰ কমলি আৰু হ'ল আমাৰ এই পুৰা টেঙা খাৱাত ব্যস্ত হৈ আছে টেঙা যে খাব ওলাইছে ৰ'দত বহি মানে ইগো কোনো ধৰণৰ টেঙা খোৱা উদ্দেশ্য নহয় মেইন উদ্দেশ্য হ'ল এই যে মাথাত গোবৰগিলা হামিয়া লৈছে এইগো যাতে ৰ'দত বহিয়া শুকিয়া যায় সেইগোহে উদ্দেশ্য এইফালে কাবাই টেঙা খায় আৰু এইফালে কাবাই একদম পাণ গুচাব আৰম্ভ কৰিছে ৰাস্তাত দেখা টেঙাখিনি আনিয়া দিল মাওক আৰু মাৰ লগতে অল্প ময়ো খাম একদম চতৰ পৰা খাই অহা অভ্যাস যে মানে মাৱৰ আধৰা নাখালে শান্তি নালাগে আগতে একটা ৰবাব টেঙা মানে একটা জম্বুৰা টেঙা 2 টকাকে কিনি আনি খাইছিলোঁ আৰু এলা এনে সুৰিয়ে পুচিয়া যায় আজিকালি কাহৈ নাখায় বহুত দিনৰ পৰা টেং কৰা আজি মাথাত গোবৰ ভৰাই লৈছে মানে আজিৰ পৰা উঠে খানে কিবা শান্তি পাম খতম ৰখিতে আমাৰ হ'ল ভাত আৰু আজি হ'ল আমাৰ কচু শাক আৰু বুট আৰু মূলা ভাজা